নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভ্লগটো এটা নৰ্মেল ভ্লগ। ইয়াত দেখুৱাব প্ৰাকৃতিক সৌন্দৰ্য। এইডাল হ'ল ৰবাব টেঙাৰ ফুলিছিল যদিও বতাহতে সকলোবোৰ সৰি গ'ল। চ'তমহীয়া দিনতো প্ৰকৃতিত এক নতুন মাদকতা দেখিবলৈ পোৱা যায়, সেইটো সকলোতকৈ সুকীয়া। তাক লৈ আমি এইটো ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। সকলোৱে আহক ভিডিঅ'টো উপভোগ কৰক। এতিয়া মাটি চহাই থৈছোঁ, এতিয়া খেতি কৰিব লাগিব। এইডাল হৈছে তেতেলী গছ। এইডাল তেতেলী পাৰিবলৈ বৰ কঠিন, কিন্তু সৰি থকা তেতেলী বিচাৰিব লাগিব। কিন্তু সৰি থকা তেতেলী বিচাৰিবলৈ পোৱাটোই টান। এনেকৈ তেতেলী বিচাৰি বিচাৰি ভাগ্যক্ৰমে এটা পালোঁ। এই তেতেলী সোৱাদটো ইমান টেঙা, জিভাৰ পানী নপৰাকৈ থাকিবই নোৱাৰে। গাঁৱলীয়া পৰিৱেশ সঁচাকৈ মোহনীয়, যি সৌন্দৰ্যই মানুহক আকৰ্ষিত কৰে, য'ত জড়িত হৈ থাকে কৃষিজীৱী মানুহৰ সুখ দুখৰ কাহিনী। আমি এতিয়া পথাৰলৈ যাই আছোঁ আৰু লগতে আমি দেখিবলৈ পাম হালবাৰীৰ সৌন্দৰ্য। প্ৰথমতে এইখন গুচাই ল'ব লাগিব। তাৰপিছত যাব লাগিব। গছৰ পাতবোৰো বঢ়িয়াকৈ সেউজীয়াকৈ ওলাইছে। এতিয়া প্ৰাকৃতিক দৃশ্যবোৰ চালে চকুৰোৱা দৃশ্য। নতুন সৌন্দৰ্যই আমাৰ সকলোকে মোহিত কৰিছে। এই জন্তুৰ জীৱন, সুখ দুখৰ কথা নাই, খাব পালেই হ'ল, জীৱন জিন্দাবাদ। বাঁহৰ তল পুখুৰীৰ পাৰে পাৰে গৈ আছোঁ। এই ৰাস্তাটো যে আপোনালোকে দেখিছে, এই ৰাস্তাটোৰে চান্দুবিলৈ যাব পাৰি। কি বঢ়িয়া সুন্দৰ পৰিৱেশ। চৰাই উৰিছে। এই আমাৰ গৰু পোৱালিটো শনিৰাম, নামটো শনিৰাম। শনিৰাম এইটো আমাৰ এয়া পথাৰ। কোনোবা গৰুই যদি শুই আছে, কোনোবাই আকৌ খোৱা খোৱাত ব্যস্ত। এতিয়া মই হালবাৰীৰ মাজে মাজে যাই আছো, আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰকৃতি আমাক এনেদৰে সৌন্দৰ্য প্ৰদান কৰিছে। প্ৰকৃতিয়ে এনেদৰে শান্তি প্ৰদান কৰাৰ লগে লগে প্ৰকৃতিৰ ধুমুহায়ো মানুহক জৰাজীৰ্ণ কৰি তুলিছে। এয়াই প্ৰকৃতিৰ নিয়ম। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ, আৰু আমি আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, আৰু আগন্তুক ভিডিঅ' আপোনালোকক লগ পাম বুলি আশা কৰিছোঁ। ধন্যবাদ।